टिभि बेरामा जेनगोन हादरा देरहागोन BTR सरकारा BTR नि सुबुंफोरनि गाहाम देहा सावस्रिनि थाखाय गोबाव समनिफ्रायनो खाबु लानानै हाबा मावबोगासिनो दङ। बेबायदिनो दिनै BTR नि सावस्रि बिफाननि मावफुं सोद्रोमा अरूप कुमार दे बिथांनि हाबा मावनायनि गेजेरजों क'क्राझार डिस्ट्रिक्ट हेल्थ ससाइटिया क'क्राझार जिल्लानि क'क्राझार गभर्नमेन्ट HS and MP स्कुलनि गेलेग्रा फोथाराव साइक्ल'थन हाबाफारि लादों। बे हाबाफारिनि गुबै थांखियानो जाबाय BTR खौ टिभि बेरामनिफ्राय उदां खालामनाय। बे हाबाफारियावनो बाहागो लादों BTR नि सावस्रि बिफाननि मावफुं सोद्रोमा अरूप कुमार दे, क'क्राझार जिल्लानि जिल्ला बेंगिरि बर्नाली डेका, क'क्राझार म्युनिसिपाल बोर्डनि मासिगिरि प्रतिभा ब्रह्म आरो बिथांमोनजों लोगोसे क'क्राझार 129 BN CRPF बिथांमोनहा। আৰু স্পেশালি মই আজি ভালেই লাগিছে যেটো কাৰ্যসূচী বা যেটো সাইকেল ৰেলীৰে টিভিৰ যেটো এৱাৰনেছ প্ৰগ্ৰাম টিভি হাৰেগা দেশ জিতেগা স্পেশালি মই ডক্টৰ কৌশিক দাসক ধন্যবাদ জ্ঞাপন কৰিম যেতিয়াৰ পৰা তেওঁ টিভিৰ মানে ৰেছপন্সিবিলিটিটো লৈছে স্পেশালি ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ কোকৰাঝাৰ জিলাত টিভি বেমাৰী নাইকিয়াই হৈ গৈ আছে তথাপিও যি কেইগৰাকী পেচেণ্ট আছে তেখেতে ভালদৰে মানে কেয়াৰ লৈ আছে ট্ৰিটমেণ্ট কৰি আছে আৰু এই যে আজিৰ প্ৰগ্ৰাম 13 তাৰিখ যোৱা বছৰ আমি এনেকুৱা প্ৰগ্ৰাম আৰু আৰম্ভ কৰিছিলোঁ মানে সেইটো সাইকেল ৰেলীৰে নাছিলে তেতিয়া পদযাত্ৰা আছিল BTC সেক্ৰেটাৰিয়েটৰ পৰা কোকৰাঝাৰ চিভিল হস্পিটেললৈকে আমি পদযাত্ৰা কৰি পেলাই আমি এৱাৰনেছ প্ৰগ্ৰাম কৰিছিলোঁ ৰেলী কৰিছিলোঁ তো আজিৰ দিনত তেখেতৰ উদ্যোগত যেটো সাইকেল ৰেলীৰ আয়োজন তো মই সঁচাই মানে আনন্দিত কাৰণ ইয়াতে আমাৰ এপিবিএনৰ বেটেলিয়নৰ মানুহ ইয়াতে আহি আগভাগ লৈছে CRPFৰ আছে কিছুমান SSB আছে আৰু আমাৰ NGOৰ সকলো সদস্যসকল আছে আমাৰ ডক্টৰ ষ্টাফসকল আছে ডক্টৰসকল আছে তো আমি সকলোৱে মিলি আজি যে সাইকেল ৰেলী ইয়াৰ পৰা যে আমি BTC সেক্ৰেটাৰিয়েটলৈকে গৈ পাম যেটো আমাৰ এৱাৰনেছ तो ऑलरेडी जो स्लोगन टीबी हारेगा देश जीतेगा ऑलरेडी टीबी हार गया है और देश जीत गया है तो जितने भी बाकी है तो मैं सोचता हूँ कि 2-3 साल के अंदर 2-3 साल नहीं चाहिए 1-2 साल के मोदी जी जो सपन आছিলে যে টিভি একদম নিষ্ক্ৰিয় কৰি দিব ভাৰতবৰ্ষৰ টিভি বস্তুটো নাৰাখিব সেইটো সপন লাহে লাহে সাকসেসফুল হ'বলৈ গৈ আছে আমি দেখা পাই আছো তো মই BTR হিচাপে মই এইটো বিচাৰিছোঁ যে টিভিৰ এনেকুৱা এৱাৰনেছ প্ৰগ্ৰাম সদায় হৈ থাকক আৰু কৌশিক দাস ডাঙৰীয়া এনেকুৱা পদক্ষেপ সদায় হাতত লৈ থাকক যেনেকুৱা আমি টিভিটো আজিৰ দিনত নিষ্ক্ৰিয় কৰি দিব পাৰিছোঁ অহা দিনত আৰু যিবিলাক জাপানিজ এনকেবিলিটিছ কিবা কিবি বহুত ডিজিট আছে সেইবিলাকো যাতে আমি নিষ্ক্ৰিয় কৰি দিব পাৰোঁ এটা গ্ৰহণ কৰি আছোঁ আমাৰ কোকৰাঝাৰ জিলাত আজি যেটো আমাৰ যেটো প্ৰগ্ৰাম সেই প্ৰগ্ৰামটো হ'ল টিভি মুক্ত ভাৰত আমাৰ PM নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ যেটো মানে সপন যেটো টিভি মুক্ত ভাৰত বাই 2025 আমাৰ দেশৰ পৰা 2025 ভিতৰত টিভিটো নিৰ্মূল কৰিব লাগিব সেইকাৰণে আমি আজি এটা সাইকেল ৰেলীৰ এটা আয়োজন এটা কৰিছোঁ ফৰ দি এৱাৰনেছ অফ দি পিপল অফ কোকৰাঝাৰ এণ্ড আমি চেষ্টা কৰি আছোঁ যে 2025 ভিতৰত যাতে কোকৰাঝাৰৰ পৰা আমাৰ টিভিটো নিৰ্মূল হৈ যায় টিভি পেশেন্ট বৰ্তমান টিভি পেশেন্ট আমি যোৱাবাৰ 2021 ত মোৰ দেন 1500 আমি টিভি পেশেন্ট আমি পাইছোঁ আৰু এইটো লাহে লাহে আমাৰ কমি আহি আছে আগৰ ট্ৰেণ্ডৰ পৰা আমি আশা ৰাখোঁ হ'ল আমি 2025ৰ মাজত কোকৰাঝাৰৰ পৰা টিভিটো নিৰ্মূল কৰিবলৈ সক্ষম হ'ম জেনেৰেল পাব্লিকৰ কৰ্পোৰেশ্যন লাগিব প্লাছ এডমিনিষ্ট্ৰেটিভ কৰ্পোৰেশ্যন লাগিব প্লাছ পলিটিকেল কৰ্পোৰেশ্যন লাগিব এইটো সব বস্তুবিলাক যেতিয়া আমি একলগে পাম তেতিয়াহে আমি এই আমাৰ প্ৰচেষ্টাটোত সফল হ'ম मोनसे गोजोनथाव खौरां चिरां जिल्लानि सिङाव थानाय बिजनी महकुमानि 1 नं बेथागाव गामियाव थानाय जिजास मेरि स्कुलाव साथाम फोरोंगिरिनि गोनांथि जानानै फैदों गोसो गुदुं बिजाथिफोरा बे पस्टनि थाखाय एप्लाइ खालामनो हागोन बे पस्टआव एप्लाइ खालामनो थाखाय गोनांथि जानाय क्वालिफिकेशना जाबाय इंलिश आयदायाव MA पास जानाय जानो नांगोन मेथ्स आरो फिजिक्स आयदायाव MSc पास जानाय जानो नांगोन बिजाथिफोरा 15 फेब्रुवारि 2022 इं अक्ट'सिमनि गेजेराव गावबागाव बाय'डाटाखौ फरायसालियाव गथायहैनो हागोन बाय'डाटाखौ लाखिखांनायनि उनाव सानसे बिजाथिखौ इन्टारभिउनि थाखाय लेंहरनाय जागोन फोरोंथाय फोथाराव एक्सपिरियेन्स थानाय आरो नेट BEd गोनां बिजाथिनो 12,000 निबो बारा दानबान्था होनायनि राहा लानाय जागोन गोबां मिथिनो थाखाय नोंथांमोनहा गाहायाव होनाय जानबुं नाम्बाराव खौरां लाहरनो हागोन जानबुं नाम्बार 8638992811